দাদা ক'ৰ পৰা আহিছিলে দাদা? খুব ভাল লাগিছে। আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে। লোকেশ্যনটো হ'ল চালবাৰী। বুজা নহয় ৰাস্তাতে পালে বস্তু। তেতলি পালোঁ এইবিলাক। এইটো চাওক তেতলি, বাকলি থকা তেতলি। লাগিলে আপোনালোকে আহিব। গুড মৰ্ণিং সকলোকে। আৰু মই নিগমখোলাৰ ভিতৰত আছোঁ এতিয়া। আৰু মই ৰাস্তাৰ কাষতে বস্তু পালোঁ কেইটামান, তো ইয়াতে ল'লোঁ। আৰু ভিতৰত আজি নগ'লোঁ, তাতে যোৱা ৰাতি কিবা প্ৰগ্ৰাম আছিলে, প্ৰগ্ৰামৰ কাৰণে তাতে মানুহ আজি অহা নাই। তো এতিয়া যাম, ডাইৰেক্ট বজাৰতে যাম, মেইন বজাৰ। আপোনালোকে ভিডিঅ'টো চাই দেখিব। চাওক এইবিলাক কিবিলাক আৰু নিচিনা কি হয় এইবিলাক জনাবচোন। এইবিলাক পিছফালে তামোল। মেইন বজাৰত আছোঁ। আৰু বজাৰ আজি বৰষুণ ৰাতি আহিছে, তো বৰষুণৰ কাৰণে বজাৰ ইমান সেই হোৱা নাই। লেন কৰি আছে ইয়াতে পাণ, চবৰে নিজৰ নিজৰ পাণবিলাক আনি থৈ দিছে। আৰু ইফালৰ পৰা ভিতৰত যিবিলাক দেখা পাইছে এইবিলাক চব বেপাৰী হয় মানে। আৰু সকলোৱে এইবিলাক দাম দৰ কৰি কিনে কিনি আছে। চাওক এই মাজৰবিলাক কিন্তু লৈছে বেপাৰী। এইবিলাক চব মানুহ লাইন লাইন হৈ আছে পাণ। সকলোবোৰত এই পাণৰ বজাৰ। গছৰ তলত এনেকৈ বজাৰখন লাগিছে আজি। পাণ আজি বহুত ওলাইছে মানে। এইফালে চব পাণ এইবিলাক চাওক। এই পাণবিলাক চাইডত যিবিলাক ৰখি আছে এইবিলাক চব মানুহে বিক্ৰী কৰিব আহিছে মানুহবিলাক। এইবিলাক তৰমুজ আজি বজাৰত ওলাইছে। তৰমুজে তৰমুজ। আৰু এইফালে হাঁহ পাৰ। আৰু ল'লোঁ এইফালে বেল। পাতা মৰা পাত চব্জি খোৱাৰ কাৰণে। চজিনা আছে। বাৰ্মি শাক। বজাৰ হ'ল কৰা এতিয়া। আৰু এতিয়া যাম ঘৰত। আৰু বতৰটো অলপ বেয়া হৈ আছে বৰষুণৰ কাৰণে। মানে বতৰটো বৰষুণ আহোঁ অৱস্থা হৈ আছে। তো যাওঁ এতিয়া। হাই হেল্ল' নমস্কাৰ। নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি ৰাতিপুৱা সকলোবোৰ বজাৰত গৈছিলোঁ। আৰু সকলোবোৰ বজাৰৰ পৰা কি বস্তু লৈ আহিলোঁ আপোনালোকক দেখুৱাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। চেলিয়ে তো আজি মোৰ দোকানত পাব হালধি, তাৰপিছত এইবিলাক বেল আছে। ভাল ভাল বেল আছে, আজি লৈ আহিছোঁ সকলোবোৰৰ পৰা। ইফালে আছে তিয়ঁহ আছে, এইবিলাক তেতেলী শুকান মানে এইটো বাকলি থকা তেতলি। এইবিলাক বগৰী আছে, বাকলি গুচোৱা তেতলি। আৰু এইবিলাক হ'ল আনাৰস। এইবিলাক বাকলি থকা তেতলি আজি ৰাতিপুৱা লৈ আহিছিলোঁ। শুকোৱা হৈছে, কেঁচা থাকে গছত। এইবিলাক চাওক। খাৰ দি খাব পাৰি, ভাজি খাব পাৰি। স্পেচিয়েলি খাৰ দি খাই কিনে ভাল লাগে। এইটো যোনে যোনে মানে খাই চাইছে বা খাইছে এবাৰ কমেণ্ট ছেকশ্যনত জনাব কেনেকৈ লাগিছে খাই। আৰু এইটো হ'ল কাষ্টাৰ্ড আপেল, নেৱাৰ অসমীয়াত কওঁ আটা ফল। লাগিলে আহিব পাৰে। আৰু কল আছে, এইবিলাক মালভোগ কল একদম লোকেল হয়। লোকেল কল লাগিলে আপোনালোকে আহিব পাৰে, লোকেল মালভোগ। আৰু এইফালে বেনানা চিপছ আছে, এইটো চাওক লোকেল বেনানা চিপছ। আমাৰ ইয়াতে ভাইৰেল বেনানা চিপছ। লাগিলে আপোনালোকে আহিব পাৰে, আপোনালোকক লাগিলে আহিব পাৰে। আৰু এইফালে আপেল আছে, মধুৰিআম আছে। এইবিলাক আজি লৈ অহা হৈছে ফ্ৰেছ একদম আপেল। বেদেনা, মৌচুমী, মালটা, তাৰপিছত কেশৰ আলু। আৰু এইবিলাক অমিতা, ডাঙৰ ডাঙৰ অমিতা আজি লৈ অহা হৈছে। অমিতাবিলাক আছে আৰু এনেকুৱা চাইজৰো আছে, বেলেগ বেলেগ চাইজৰো আছে। এইটো সৰু, একদম ধুনীয়া লোকেল অমিতা। লাগিলে আপোনালোকে আহিব পাৰে। লগতে তৰমুজ, এইবিলাক তৰমুজ পাব, মাকৈ, এইবিলাক কচু নহয়, ৰঙালাও এইবিলাক। আৰু এইবিলাক হ'ল কঁঠাল। যদি আপোনালোকক লাগে আহিব, চব্জি খোৱাৰ কাৰণে ভাল হৈছে একদম। দাম আছে এইবিলাক। আনাৰস খাব বিচাৰিলে আহিব পাৰে, আছে আনাৰস। আনাৰস কাটিলোঁ এটা হৈ গ'ল। দাদাহঁতে এতিয়া খাব বোলে, তো এতিয়া কাটিম এইটো।
এইটো অমিতা কাটিলোঁ যে চাওক ইমান একদম পুৰা ৰঙা অমিতাৰ চালাড বনালোঁ বনাই দিলোঁ দাদাহঁতক দাদা ক'ৰ পৰা আহিছিলে দাদা বেছি পৰা আচ্ছা আচ্ছা খাই খুব ভাল লাগিছে খুব ধুনীয়া পাইছোঁ আমি এতিয়া বঙাইগাঁও যাম আকৌ ঘূৰি আহিম দাদাহঁতে মানে আহে আৰু আহিলে আমাৰ তাতে খায় ফ্ৰুটছ খায় আজি অমিতা খালে আপোনালোকক দেখালোঁ যে অমিতাটো একদম কালাৰ বঢ়িয়া আৰু খুব মিঠা আছে অমিতাটো তো আপোনালোকে যদি খাব বিচাৰে আহিব পাৰে লোকেশ্যনটো হ'ল চালবাৰী তো আহিলে ইয়াতে বহি কিনে আপোনালোকে অমিতাৰ লগতে আৰু বিভিন্ন ফল আছে এইবিলাকো খাব পাৰিব এইবিলাক তিয়ঁহ আছে আৰু বাকী এইবিলাক বস্তু আছে এইবিলাক তৰমুজ আছে আৰু আপেল তাৰপিছত মধুৰিআম আৰু এইবিলাক কেশৰ আলু অমিতা আছে এইবিলাক যদি আপোনালোকে খাব বিচাৰে আহিব পাৰে আহক আৰু আহি বিভিন্ন ধৰণৰ ফল মূল আপোনালোকে সোৱাদ ল'ব পাৰিব মোৰ দোকানৰ এড্ৰেছটো হ'ল আপুনি যদি গুৱাহাটী ইফালৰ পৰা আহে চালমাৰা পাৰ হৈ কিনে চালবাৰী পাৰ হ'ব লাগিব পাৰ হৈ কিনে লেফ্ট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় এনেকৈ আহি কিনে এনেকৈ যাব আৰু আপুনি যদি ধুবুৰী ইফালৰ পৰা আহে তেতিয়াহ'লে চাপৰ পাৰ হৈ কিনে চালবাৰী নপৰাৰ আগত ৰাইট চাইডে 2 নম্বৰ দোকানখন মোৰ হয় এনেকৈ আহি কিনে এনেকৈ হ'ব গতিকে আহক সকলোৱে আৰু আহি মোৰ দোকানত নতুন নতুন ফলৰ সোৱাদ লওক ধন্যবাদ জয় অসম